নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক মোৰ জ্ঞান বিজ্ঞান চেনেলটোলৈ স্বাগতম জনাইছো আমি সকলোৱে জানো যে পুৰণি অসমৰ ইতিহাসত বৰ্মন বংশ শালস্তম্ভ বংশ আৰু পাল বংশ এই তিনিটা বংশৰ আলোচনা অতি গুৰুত্বপূৰ্ণ আমি ইতিমধ্যে আগৰ ভিডিঅ'বোৰত বৰ্মন বংশ আৰু শালস্তম্ভ বংশৰ বিষয়ে সবিশেষ আলোচনা কৰিলো আজি আমি পাল বংশৰ বিষয়ে মূল কথাখিনি আলোচনা কৰিম লগতে most important MCQবোৰ দি যাম আমাৰ প্ৰথম প্ৰশ্নটো হ'ল পাল বংশৰ প্ৰতিষ্ঠাতা কোন অপচনছ গোপাল ব্ৰহ্মপাল ৰত্নপাল ধৰ্মপাল আৰু শুদ্ধ উত্তৰটো হ'ল ব্ৰহ্মপাল শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যু হোৱাত ৰাজ্যত অৰাজক অৱস্থাৰ সৃষ্টি হৈছিল এনে অৱস্থাত পৰিষদবৰ্গই ভৌম নৰক বংশীয় বুলি জনাজাত ব্ৰহ্মপালক সিংহাসনত বহুৱায় যিহেতু ব্ৰহ্মপালৰ বংশধৰসকলে তেওঁলোকৰ নামৰ শেষত পাল উপাধি ব্যৱহাৰ কৰিছিল সেয়ে এই বংশক পাল বংশ বুলি কোৱা হয় এই ভৌম নৰক বংশীয় ব্ৰহ্মপালে মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল পাল বংশৰ ৰজাসকল একাদিক্ৰমে হ'ল ব্ৰহ্মপাল ৰত্নপাল ইন্দ্ৰপাল গোপাল হৰ্ষপাল ধৰ্মপাল জয়পাল তেওঁ বংশৰ এই ৰজাসকলে প্ৰায় 200 বছৰ জুৰি ৰাজ্য শাসন কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনজন পাল বংশৰ ৰজাৰ দিনত বৰগাঁও তামৰ ফলি উদ্ধাৰ হয় অপচনছ গোপাল ব্ৰহ্মপাল ৰত্নপাল ধৰ্মপাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰত্নপালৰ দিনত কেইবাখনো তামৰ ফলি উদ্ধাৰ কৰা হৈছিল সেইকেইখন হ'ল বৰগাঁও তামৰ ফলি চৰাতবাৰী তামৰ ফলি শুৱালকুছি তামৰ ফলি এই তিনিওখন ফলিতে তেওঁ পৰমেশ্বৰ পৰমভট্টাৰক মহাৰাজা ধীৰাজ ৰত্নপাল বৰ্মন দেও বুলি বৰ্ণিত হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনজন পাল বংশৰ ৰজাই ৰাজধানী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নিৰ্মাণ কৰি দুৰ্জয়া বা শ্ৰী দুৰ্জয়া নামকৰণ কৰিছিল অপচনছ গোপাল ব্ৰহ্মপাল ৰত্নপাল ধৰ্মপাল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰত্নপাল এই যি দুৰ্জয়া বা শ্ৰী দুৰ্জয়া নামকৰণ কৰিছিল ইয়াৰ অৰ্থ হ'ল অজেয় বা অভেদ্য এই ৰত্নপালে বহু ব্ৰাহ্মণক ভূমি দান কৰিছিল বুলিও উল্লেখ আছে ইয়াৰ পিছৰ প্ৰশ্নটো আমি এনেদৰেও পাওঁ যে পাল বংশৰ ৰজা ৰত্নপালৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ শ্ৰী দুৰ্জয়া কমতাপুৰ হাৰুপেশ্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শ্ৰী দুৰ্জয়া ইয়াৰ পিছত অন্যজন শাসক হ'ল পাল বংশৰ শাসক ইন্দ্ৰপাল এই ইন্দ্ৰপালৰ দিনত লিখোৱা দুখন লিপি হ'ল গুৱাহাটী তামৰ ফলি শুৱালকুছি তামৰ ফলি ৰত্নপালৰ দৰে তেওঁ পৰমেশ্বৰ পৰমভট্টাৰক মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল আৰু তেওঁ ৰাষ্ট্ৰকূট সকলৰ সৈতেও বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল তেওঁ পুত্ৰ হ'ল গোপাল নগাঁৱৰ গছতলত ইন্দ্ৰপালৰ পুত্ৰ গোপালৰ এখন তামৰ ফলি উদ্ধাৰ কৰা হৈছে এই গোপালৰ মাতৃয়ে হ'ল ৰাষ্ট্ৰকূট ৰাজকুমাৰী ৰাজদেৱী ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কল্যাণীৰ চালুক্য ৰজা বিক্ৰমাদিত্যই কোনজন পাল বংশৰ ৰজাৰ শাসনকালত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল এই প্ৰশ্নটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ অপচন কেইটা হ'ল হৰ্ষপাল ব্ৰহ্মপাল ৰত্নপাল ধৰ্মপাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হৰ্ষপাল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পাল বংশৰ কোনজন ৰজাই প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপলৈ ৰাজধানী স্থানান্তৰ কৰিছিল অপচনছ গোপাল ব্ৰহ্মপাল
ৰত্নপাল ধৰ্মপাল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধৰ্মপাল এই ধৰ্মপালৰ দিনতেই খনামুখৰ তামৰ ফলি শুভাংকৰ পাতকা তামৰ ফলি পুষ্পভদ্ৰ তামৰ ফলি এইকেইখন তামৰ ফলি উদ্ধাৰ কৰা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কামৰূপৰ পাল বংশীয় ৰজাসকলৰ অধিষ্ঠাত্ৰী দেৱী কোন আছিল অৰ্থাৎ আৰাধ্য দেৱী কোন আছিল অপচন কিটা হ'ল কামেশ্বৰৰ মহাগৌৰী শিৱ বিষ্ণু কামাখ্যা দেৱী বুলি ক'লে শিৱ আৰু বিষ্ণুৰ কথা নাহে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামেশ্বৰৰ মহাগৌৰী ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন হ'ল ধৰ্মপালৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল বুলি পোৱা যায় এই প্ৰশ্নটো অতি দৰকাৰী প্ৰশ্ন যে পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন হ'ল ধৰ্মপাল মদন কামদেৱ মন্দিৰৰ ভগ্নাৱশেষ কোন বংশীয় ৰজাসকলৰ স্থাপত্য কীৰ্তি ইয়াৰ অপচন কিটা হ'ল বৰ্মন বংশ পাল বংশ দানৱ বংশ শালস্তম্ভ বংশ এই মদন কামদেৱ মন্দিৰৰ ভগ্নাৱশেষ পাল বংশীয় ৰজাসকলৰ স্থাপত্য কীৰ্তি ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পাল বংশৰ শেষৰজন ৰজা কোন আছিল ইয়াৰ অপচন কিটা হ'ল গোপাল জয়পাল ৰত্নপাল ধৰ্মপাল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়পাল আজিৰ ভিডিঅ'টোত আমি পাল বংশৰ বিষয়ে এইখিনি পালো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত কামৰূপৰ পৰৱৰ্তী ৰজাসকলৰ বিষয়ে আমি আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো ধন্যবাদ